हेलो गाइस की खबर আপোনালোকৰ আশা কৰো ভালে আছে নিশ্চয় আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এয়াৰপৰ্টৰ পৰা আজিৰ ভিডিওটো হ'ব এয়াৰপৰ্টৰ ভিতৰৰ পৰা আমি আজি কিছু ইনফৰমেটিভ ভিডিও কৰিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় কিন্তু ভিতৰত কিছু ঠাইত মানা কৰে বলকচোন ভিডিওটো কিমানখিনি দেখুৱাব পাৰো আপোনালোক চাই থাকিব শেষলৈকে এয়াৰপৰ্টৰ ভিতৰত সোমালো প্ৰথমতে আমি লৈ ললো বোৰ্ডিং পাস এয়া দেখিছে এনেদৰে হাৰি পাতি বোৰ্ডিং পাসটো ল'ব লাগিব এতিয়া যাও মই লাগেজ দিবলৈকে 41 ৰ পৰা 62 ইফালে আছে 47 53 এইখন হৈছে বোৰ্ডিং বাকি চেক হৈ গল বোৰ্ডিং পাস ললো হ্যান্ডবেগটো আছে মাত্ৰ হাতত এতিয়া আমি গেটলৈকে গৈ আছো নাই এতিয়া যাও বেলেগ বেলেগ এয়াৰলাইন্স আছে মোৰ বিস্তাৰ আছে তোমাৰ স্পাইসজেট আছে বলা মোৰ এইটো 47 গেট নম্বৰ হয় তোমাৰ 52 বোৰ্ডিং আৰম্ভ হোৱালৈ আৰু আধা ঘণ্টামান বাকি আছে আৰু এয়া মই লগ পাই গলো বঙাইগাঁৱৰ ভণ্টি নীলম আজি আমাৰ একেখন ফ্লাইটে इंतजार करने के लिए आपका धन्यवाद अन्य सभी বিস্তাৰ গল মোৰ আছে এতিয়া স্পাইস জেটত তেও গল বিস্তাৰত 47 গেটত আছিলে চেকিংৰ টেনচন নাই এতিয়া মাত্ৰ সোমাব লাগে ফ্লাইটখনত গৈ আছো ভণ্টিক লগ পাই খুব ভাল লাগিল মোৰ আজি নহলে মিষ্টাৰক তো পঠিয়াই দিলো সেইখনত চাও বাৰু সিটটো যদি মোৰ কাষত কোনো নাহে তাই কানি মোৰ কাষত বহুৱাই লম ফাইনালি মই পাই গলো মোৰ সিটটো এতিয়া বহি ললো আৰু 10-15 মিনিট পিছতে ফ্লাইটখন উৰিব এইখন হল ইনষ্ট্ৰাকচন বুক ইয়াত ইনষ্ট্ৰাকচনসমূহ বুজাই দিয়া আছে ইয়া হৈছে বমি কৰা বেগ আপোনাৰ বমি লাগিলে এইটো উলিয়াই লৈ বমি কৰিব পাৰে আৰু হু আছাওক আন এখন ফ্লাইটৰ ভিতৰত বহি বাহিৰৰ ফ্লাইটসমূহ চাই আছে এতিয়া আৰু ইয়া যাত্ৰীসকলে নিজৰ নিজৰ সিটসমূহ বিচাৰি আছে এতিয়া এয়াৰ হোষ্টেছসমূহে হেল্প কৰি আছে আৰু এইখন হৈছে খোৱাৰ বাবে ইউজ কৰিবলৈ দিয়া ডাইনিং ইয়াত আপুনি খোৱা বস্তু ল'ব পাৰে মইতো বেছিভাগ টোপনিও যাওঁ ইয়াত This flight is under the command of Captain Reza Singh Chauhan and second in command is First Officer Bitni Singh. Your cabin team today is Chetna, Shanaika, Aisha, Zui and Amaisha see the cabin crew. You would be happy to know that the crew on this flight has been vaccinated against COVID-19. We would like to assure you that we are here for your safety and service. আৰু ইয়া ঘোষণা কৰি আছে আজি ফ্লাইটখনত কেপ্টেইন কোন আৰু তেওঁৰ সহযাত্ৰীৰ নাম এয়া দেখিছে স্পাইস জেট এইখনৰ ভিতৰত মই আছো আৰু আপোনালোকক দেখুৱাই যাম ফ্লাইটৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্য ভিতৰৰ দৃশ্য সকলোবোৰ आपातकालीन स्थिति में अपनी सामान की परवाह ना करें और सबकी सुरक्षा और নিজৰ সুৰক্ষা কেনেদৰে কৰিব লাগে ইয়াৰ হোষ্টেছগৰাকীয়ে দেখুৱাই দি আছে ইয়াত के लिए अपने सीट पॉकेट में रखे सुरक्षा नियम कार्ड को ध्यान से पढ़िए धन्यवाद মই আসলে প্ৰথমবাৰ শুনিছো বহুত বেছি ভাল লাগিল আজি নিজৰ ভাষাটো ফ্লাইটত এনেদৰে দিল্লীত শুনিবলৈ পাই আৰু ইয়াত যে দেখুৱাই আছো এই সুইচটো দবাই দিলে আপোনাৰ সিটটো অকমান পিছলৈ হালি যাব আৰু আৰামছে বহিব পাৰিব আৰু আমাৰ ফ্লাইটখনে লাহে লাহে গতি ল'বলৈ আৰম্ভ কৰিছে ইয়া দেখিছে উৰিল আৰু এতিয়া চাও ফ্লাইটৰ ওপৰৰ পৰা সেই মস্ত দিল্লীখন একো মনিবই নোৱাৰি ইয়া যে দেখিছে টেক অফ আৰু লেণ্ডিঙৰ টাইমত কাণতাল মাৰি ধৰে আপোনালোকে কাণত এয়াৰফোন লৈ ল'ব নহ'লে কাপোৰ মেৰিয়াই ল'ব মই প্ৰায়ে কাপোৰ মেৰিয়াই লওঁ অক্সিজেন কম হোৱাই যোৱাৰ বাবে তেনেকুৱা হয় এয়া চাওক ফুকুলা মেঘৰ মাজত মই
চাওক মেঘবোৰ কেনেদৰে দৌৰি থকা যেন লাগিছে। আৰু এয়া আহি গ'ল খানা জেলাপিনো নাগোছ। এয়া মই অৰ্ডাৰ কৰা নাছিলোঁ, মানে স্পাইচ জেটৰ ফালৰ পৰাই এইটো হেনো আছিলে টিকটটোতে। খাওঁ দিয়ক। আৰু আকাশৰ ওপৰত খানা 150 ৰুপিছৰ এয়া মাকৰ চিপছ আৰু অনলি চচ আছিল। আকাশৰ ওপৰত প্ৰায় 2 ঘণ্টা উৰি উৰি পালোঁ দিয়ক অসম। এয়া চাগে অসমৰ ব্ৰহ্মপুত্ৰ নদী। আৰু এয়া হৈছে আমাৰ সেউজীয়া অসম। কিবা এটি বহুত বেছি প্ৰাণ ভৰি উঠে এয়া অসমত আহি পালোঁ বুলি মনটোৰে ভাবিলে। এয়া চাওক ঘৰবিলাক মানুহৰ কিমান সৰু সৰু দেখা গৈছে ইয়াৰ পৰা। আৰু এয়া চাওক ফ্লাইট ব্ৰেক কৰি আছে, পাংখাখন মেল খাই গৈছে। ফাইনেলি গাইজ আমি অসমৰ গুৱাহাটী বিমানবন্দৰ পাই গ'লোঁ। এয়া চাওক চাৰিওফালে সেউজীয়া। यात्रियों से निवेदन है चेक इन सामान कन्वे बेल्ट नंबर 2 से एकत्रित कर सकते हैं। ऑल पैसेंजर्स आर रिक्वेस्टेड टू कलेक्ट देयर चेक लगेज फ्रॉम एलिवेटर 2 फ्रॉम द अराइवल हॉल। लेडीज एंड जेंटलमैन, वे यात्री जो SG 8152 से सिलचर के लिए यात्रा कर रहे हैं उनसे निवेदन है कि वे अपने निर्धारित स्थान पर ही बैठे रहें। আৰু এয়া আমি ফ্লাইটখনৰ পৰা নামি মেইন এয়াৰপৰ্টলৈ, মানে য'ৰ পৰা আমি ঘৰলৈ যোৱা বাছ টেক্সি এইবোৰ পাম তালৈকে বুলি বাছত উঠি ল'লোঁ। পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট। এতিয়া লাগেজ ল'ব লাগে। আৰু লগতে লগ পাই গ'লোঁ মিষ্টাৰকো। এইবাৰ বিশেষ এটি অভিজ্ঞতা হ'ল, একেলগে আহিছোঁ, একেলগে ঘৰলৈকে যাম, কিন্তু ফ্লাইট বেলেগ বেলেগ আছিলে। এঘণ্টা আগত আহি ৰৈ আছে। চাওক এয়া মানুহবোৰ ৰৈ আছে, নিজৰ আপোন মানুহবোৰ আহিব। চাওক আমি নলবাৰী পাই গ'লোঁ। এয়া গণেশ মন্দিৰ চাওক। গুৰগাঁৱত আছিলোঁ ৰাতিপুৱা আৰু ফ্লাইটত আহিছোঁ বা কলকাতা গাড়ীত আহিলোঁ। এতিয়া পালোঁ নলবাৰী।